আজি আমি আহিছো বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত যি 11টা বিধানসভা সমষ্টি আছে। যোৱাকালি আমি ধুবুৰী জিলাৰ 5টা সমষ্টিত আমি মোটামুটি কেনেদৰে কাউণ্টিং এজেণ্টৰ ট্ৰেইনিং দিয়া এটা হ'ল। আজি আমাৰ বৰপেটা জিলাৰ অন্তৰ্গত 2টা সমষ্টি চেঙা আৰু মন্দিয়া, আৰু এতিয়া আমি গৈছোঁ গোৱালপাৰাতো আমি আমাৰ তাত 2টা সমষ্টি কৰিছোঁ আৰু আমাৰ মানকাছাৰৰ চাউথ চালুৱাৰ বানকাছাৰ এই 2টা সমষ্টি আমি ট্ৰেইনিং দিম। কেনেকৈ আমাৰ কাউণ্টিং এজেণ্টসকলে কাম কৰিব লাগে এই বিষয়ে আমি আমাৰ ঘৰুৱাভাৱে আমি গোটেই অসমতে আমাৰ ইণ্ডিভিজুৱেলি কেনেকৈ এটা সমষ্টিত কেনেধৰণে কাউণ্টিং এজেণ্টসকলৰ কাম কি দায়িত্ব সেইখিনি কৰাৰ কাৰণে আমাৰ AICC তাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। খুব সোনকালে আহি আছে, প্ৰত্যেকৰ উৎকণ্ঠা কংগ্ৰেছক লৈ কি হ'ব কি নহ'ব। এই আপোনাৰ মুখত ফুলচন্দন কৰক। কংগ্ৰেছক লৈ যে হৈছে তাৰমানে আপোনালোকে ভাবিছে যে কংগ্ৰেছৰ চৰকাৰ হ'ব, হয় নহয়? আৰু সেইকাৰণে আমাৰ কেতিয়াও নাহে, এই ৰঙা তথ্যম দৌৰি আহিছে। গতিকে এইটো কিবা এটা ইংগিত পাইছে তেওঁলোকে। গতিকে আপোনাৰ প্ৰশ্নটোৱে আপোনাৰ উত্তৰ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি ভগৱান আল্লাহৰ ওপৰত বিশ্বাস ৰাখি কৈছোঁ যে আমাৰ সন্মিলিত আমাৰ বৰ্তমানৰ বিৰোধী পিছত শাসক হ'বলৈ গৈ আছে, আমাৰ চৰকাৰ হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেতো এবাৰ মানুহৰ মনত যে ইমান ক্ষোভ আছিলে, সেই কথাটো ইলেকশ্যনৰ সময়ত আমি গম পোৱা নাই। কোনোদিন বিভিন্ন ঠাইত আমি গৈছোঁ, কোনোদিন কংগ্ৰেছক কেতিয়াও ভোট নিদিয়া মানুহে আহি যেতিয়া ভোটৰ চেণ্টাৰৰ পৰা জয় জুবিন দা বুলি কৈছে, তেতিয়া বুজা গৈছিল যে হিমন্ত বিশ্ব শৰ্মাৰ মানুহে কিমান বেয়া। এই কথা বতৰাবিলাক আমি আগতে গম পোৱা নাছিলো। ইলেকশ্যনৰ সময়ত আৰু ইলেকশ্যনৰ পাছত ভাবিব নোৱাৰাকৈ আমাৰ যিবিলাক চিট আমি কেতিয়াও জিকিম বুলি ভবা নাই। আমিতো বাদ দিয়ক, হিমন্ত বিশ্ব শৰ্মাই যিবিলাক ভবা নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ গণনা ভুল হৈ গ'ল নহয়। তেওঁ প্ৰথমে কৈছিল যে 106টা পাম, তাৰ কেইদিনমানৰ পিছত ক'লে 100টা পাম, তাৰপিছত ক'লে 90টা পাম। আৰু এতিয়াতো মুখখন দেখিছে আপোনাৰ, দেওবাৰ যেন লাগে মুখখন। গতিকে তেওঁ এতিয়া বিভিন্ন ধৰণে তেওঁ এতিয়া বেলেগে কোন শ্ৰেণী মানুহক তেওঁ পোৱা নাই। উজনিত তেওঁৰ বিৰুদ্ধে একদম প্ৰবল জোৱাৰ, নামনিতটো আছেই তেওঁৰ বিৰুদ্ধে প্ৰবল জোৱাৰ। আজি বৰাক ভেলীত আপোনাৰ হিন্দু বঙালী মানুহখিনিয়ে কৈছে যে আমাক কিমান ঠগালে, ইমান ভোট দিলোঁ, এজন মন্ত্ৰী নাপালোঁ। আজি আপোনাৰ তিলঞ্জীয়া বুলি তেওঁলোকে হঠাতে কোৱা কাৰ্বি আংলঙৰ মানুহখিনিয়ে যিটো আপোনাৰ এটা উচ্চস্কৃত কৰিছে, আজি আপোনালোকে যাওক, তেওঁৰ কাৰণে আজি আপোনাৰ BTCত তেওঁৰ সহযোগীসকলৰ সন্মান হৈ গ'ল। গতিকে সকলো শ্ৰেণীতে ৰাইজে আজি অস্বস্তিত পৰিছে, তেওঁৰ অভদ্ৰ কথা বতৰাবিলাকৰ ভদ্ৰ বিজেপি লোকসকলৰ অস্বস্তিত পৰিছে। আৰু সেইকাৰণে আপোনালোকৰ মনতো এইকাৰণে জাগিছে যে কংগ্ৰেছক লৈ এটা উৎকণ্ঠা বাঢ়িছে। গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ মুখ্যমন্ত্ৰী পাতিছে বুলি আপোনালোকৰ মুখৰ আপোনালোকৰ মনত, আৰু মই কম যে মোৰ মুখত কথাটো কোৱা নাই, আপোনালোকৰ আমি আগতে যে এনেকে আছিল ভবা নাই। পিছত দেখা গ'ল যে জুবিন গাৰ্গৰ কথা বতৰাবিলাকত মানুহে খুব বেয়া পালে। আজি এটা কথা, কালি এটা কথা। যদি ভাবিলে যে 10 ছেপ্টেম্বৰ তাৰিখে কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা। এই কথাবিলাক মানুহৰ মনত সোমাই আছিল আৰু ইলেকশ্যনৰ সময়ত এই কথাটোকে আমি কৈছো। আপুনি 29 তাৰিখে আকৌ দেখিব যে সেইটো আমাৰ 29 তাৰিখে এক্সিট বন্ধ আছে। 29 তাৰিখে আপোনালোকে বেংগলৰ ইলেকশ্যন শেষ হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই গোটেই চেনেলৰ লগত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব যে তেওঁ চৰকাৰ আহিলেই। একমাত্ৰ সেইটোৱে মানসিকভাৱে আমাৰ অফিচাৰবিলাকৰ মনটো হওক, যাতে এতিয়া মনটো অফিচাৰবিলাকো দেখিছে যে কংগ্ৰেছৰ চৰকাৰ আহিব, সেইসকলৰ দেখিছে যে অলপ নিউট্ৰেল হোৱাটো ভাল। সেইসকলক প্ৰভাৱিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ চল চাতুৰি কৰিব। আপোনালোকে চাব 29 তাৰিখে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব, এইটোতো আছেই। আৰু আপোনালোকৰ এই কৈছো না, বুজি পাইছে না, যে হিমন্ত বিশ্ব শৰ্মা আকৌ আহি এনেকুৱা এটা প্ৰচাৰ চলাব। তাৰপিছত আকৌ দুপৰীয়া ভাগতে দেখিব যে চৰকাৰ হৈ গ'ল, মানসিকভাৱে এটা প্ৰেছাৰ। গতিকে সেইটো আমি কেনেকে প্ৰতিৰোধ কৰিব লাগে, আমিও ভোট যিসকলে দিছে আমি গণনাটো যাতে ভালকে কৰিব পাৰো, সেইটো আমি তাৰ কাৰণে এই যে প্ৰশ্ন জাগিছে সেইটোৱে আপোনালোকৰ আজি দেখোন ইমান কিয় তেওঁৰ প্ৰতি মানুহে আপোনাৰ বিতৃষ্ণা, মানুহৰ অবিশ্বাস মানে ফলাফলৰ পিছতে এই কথাটো আজি সেইকাৰণে কথাটো কি কাহে ফলাফলৰ পিছত EVM গালি কৰে যে সেইকাৰণে EVM থাকা বুলি আপোনালোকে ভাবে, সেইকাৰণে য'ত নাহে নাহিব। বহুতৰ জেগাত পানী সোমাই গৈছে, ৰাতি চাবলৈ গৈছে। আজি এইবিলাক কথা ক'লে ভাবিব আমি মন বেয়া। কথাটো বুজা নাই। য'ত হোৱা নাই, য'ত হৈছেতো হৈছে বুলি ক'ব লাগিব।
এতিয়া হিমন্ত বিশ্ব শৰ্মা এজন অতি ভদ্ৰ মুখ্যমন্ত্ৰী সেইটো ক'লে তেওঁক ভালপোৱা এক্সামিনাৰো মুখ নিদিব পৃথিৱীৰ ভিতৰত অভদ্ৰ পৃথিৱীৰ ভিতৰত আপোনাৰ গোটেই সমাজখন ভাঙি চিঙি চুৰমাৰ কৰা মুখ্যমন্ত্ৰী যদি কয় হিমন্ত বিশ্ব শৰ্মাক ভালপোৱা মানুহ মোক এশৰ ভিতৰত আছে ইণ্ডিয়া এলায়েন্সে কিমান এই কথাখিনিতো হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে কোনো ক'ব নোৱাৰে এতিয়া ইভিএমৰ ভিতৰত আছে তেওঁ কেনেকৈ ক'লে 90টা পাম বুলি তেওঁ কেইদিনমান আগত কেনেকৈ কৈছিল 100টা পাম বুলি এই কথা বতৰাবিলাকৰ কোনো গুৰুত্ব নাই এইবিলাক মোক ওচৰত মই আজি ইমান দিনৰ অভিজ্ঞতাৰ পৰাও আমি ভোট চেণ্টাৰে গৈ পেলাই আমি পৰা নাই ত' উৰাজাহাজত উৰি কেনেকৈ গৈ আছে তেওঁতো বিভিন্ন ক্ষেত্ৰত বিফল হৈছে বিফল হ'লেওতো লাজ নাপায় ঝাৰখণ্ডত গৈছিল তেওঁ বেয়া বক্তৃতা দিছিল ৰাইজে তেওঁক ৰিজেক্ট কৰিব ট্ৰাইবেল মানুহজনক ঠিকাদাৰৰ মানুহজনক তেওঁ বেয়াকৈ কৈছিল তেওঁক ৰিজেক্ট কৰিব বিভিন্ন ক্ষেত্ৰত ৰিজেক্ট কৰিছে গতিকে এই কথা বতৰাবিলাক দিনৰ কাৰণে ৰখক এইবিলাক কথা কোনে কিমান পাইছে সেইবিলাক কথা জানি আমি কি কৰিম না আমাৰ সংখ্যা মিলিব না তেওঁৰ সংখ্যা মিলিব এটা সংখ্যা মিলিব গৌৰৱ গগৈ চেক নিশ্চয় কিন্তু গোৱালপাৰাক লৈও মানুহৰ এটা গোৱালপাৰা নহয় ঠিক আপোনাৰ সমষ্টি হেৰি লোকসভা আপোনাৰ ধুবুৰী লোকসভা যিকেইখন আসন আমাৰ লোকসভা সমষ্টিত 11খন হয় কি হৈছে প্ৰস্তুতি কৰা নাই নে ভালকে নহয় 11খন আপোনাৰ কি হ'ব ধুবুৰী লোকসভা সমষ্টিত 11টা বিধানসভা তাতে কি হ'ব এই 11টা সমষ্টিৰ ভিতৰত আজমলে যিহেতু আছে 90% আমি পাম এইটো ভাল কুৱেশ্যন সোধা নাই এইবাৰ হিমন্ত বিশ্ব শৰ্মা আজমলক লৈ মেলি দিব কি হৈছিল ইয়াৰ বিধানসভাত আপুনি যে এতিয়াও আজমল কৰি আছে লোকসভাত কি হৈছিল অসম নেকি মন্দিয়া নেকি চেঙা নেকি ভাৰতবৰ্ষ নেকি পৃথিৱীৰ ৰেকৰ্ড সংখ্যক ভোটত হাৰিছে তাৰ ভিতৰত আমি হলেতো আমি এনেকে উঠি কথা ক'বলৈও আমাৰ লাজ লাগিলে তেওঁ সন্যাসী লৈছিল ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই মাতি আনিলে তেওঁক মাতি আনিলে ৱেচিক মাতি আনিলে আমাৰ অসমখনত আমি মিলনত থাকো নহয় এইখন শংকৰ আজানৰ দেশ বুলি কওঁ আমি ইয়াত ৱেচি কাম নাই নহয় ৱেচে গৰম হৈ পেলাই তেজ গৰম কৰিব ইফালে হিমন্তই তেজ গৰম কৰি পেলাই আপোনাৰ হৃদয়ৰ প্ৰদূষিত কৰিব ইয়াতো অসমত চলিব এই কথাবিলাক এইবাৰ ইলেকশ্যনে